মই ভাৰতৰ ৰাষ্ট্ৰপতি মহামহিম ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী আমাৰ অসমৰ গভৰ্ণৰ অসমৰ মুখ্যমন্ত্ৰী লগতে ভাৰতবাসী সকলো নাগৰিকলৈ মই দেশৰ স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি দেশৰ শ্বহীদসকললৈ মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ, যিসকলে ভাৰত দেশখন স্বাধীন কৰিবলৈ আত্মবলিদান দিলে। সেই সকললৈ মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি জাতিৰ পিতা মহাত্মা গান্ধীক মই আজি এই স্বাধীনতা দিৱস উদযাপন কৰা কোকৰাঝাৰৰ এই থলীৰ পৰা মই তেখেতক শ্ৰদ্ধা নিবেদিছোঁ। জাতিৰ পিতা মহাত্মা গান্ধীৰ কাৰণে অহিংসা নীতিৰে যুঁজ কৰি অহিংসা নীতিৰে সংগ্ৰাম কৰি ভাৰতবৰ্ষখন স্বাধীন হৈছিলে। আৰু পৃথিৱীত এইটো এটা ইতিহাস আছিল যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন অঞ্চলত অস্ত্ৰ সংগ্ৰামেৰে বা অস্ত্ৰ যুদ্ধৰে বহুতে স্বাধীনতা পাবলৈ বহুতখিনি শ্বহীদ হৈছে, বহুতখিনি মৰিব লগা হৈছে। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে অহিংসা নীতিৰে দেশখন স্বাধীন কৰাত সক্ষম হৈছে। এইকাৰণে জাতিৰ পিতা মহাত্মা গান্ধী সদায় অমৰ হৈ থাকিব। আৰু আজিৰ সময়ত বিশেষভাৱে আমাৰ দেশখন বহুত আগুৱাই গ'ল। প্ৰথম প্ৰধানমন্ত্ৰীজনে দেশখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছিলে। আজি প্ৰধানমন্ত্ৰীয়ে দেশখন অৰ্থনৈতিকভাৱে বিশ্বৰ ভিতৰতে সকলোতকৈ শ্ৰেষ্ঠ হিচাপে গঢ় দিয়াৰ কাৰণে কাম কৰিছে। আৰু তেখেতৰ নেতৃত্বতে ভাৰতবৰ্ষৰ অৰ্থনীতি বিশ্বৰ ভিতৰত পঞ্চম স্তৰত আজি আহি পাইছে। আৰু লগতে ভাৰতবৰ্ষখন বিশ্বগুৰু কৰিবলৈ ভাৰতৰ বিভিন্ন দিশবিলাক আজি একেলগে আগুৱাই নিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিকশিত দেশ নিৰ্মাণ কৰাৰ কাৰণে আজি আঁচনি বনাইছে। আৰু এই ক্ষেত্ৰত সকলো দিশতে কাম হৈ আছে। আজিৰ এই বিশেষ দিনত মই ভাৰতৰ আৰ্মি, এয়াৰফ'ৰ্চ, নেভি, পেৰামিলিটাৰী ফ'ৰ্চেছ সকলোকো মই আজি চেলুট কৰিছোঁ, ধন্যবাদ দিছোঁ। তেখেতসকলৰ কষ্টৰ কাৰণে তেখেতসকলৰ 24/7 বৰ্ডাৰৰ পৰা লৈ পেলাই বিভিন্ন অঞ্চলত তেখেতসকলে আজি ছিকিউৰিটি প্ৰদান কৰাৰ কাৰণে দেশবাসীয়ে শান্তিৰে থাকিব পাৰিছে। বড়োলেণ্ড অঞ্চলখন আগুৱাই নিয়াৰ কাৰণে বড়োলেণ্ড চৰকাৰখনে প্ৰথমতে শান্তি স্থাপন কৰাৰ কথাটো আমি চিন্তা কৰিছিলোঁ। আৰু আজি 5 বছৰত শান্তি স্থাপন হৈ গ'ল। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগত সজত খোজ মিলাই আগবাঢ়ি যাবলৈ শিক্ষাৰ দিশত, অৰ্থনীতিৰ দিশত, সামাজিক দিশত আৰু যুৱকসকলক উন্নয়ন কৰাৰ দিশত আমি বহুতখিনি কাম এই 5 বছৰত কৰিছোঁ। আমিও এটা বিকশিত বড়োলেণ্ড গঢ়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্কেৰে গৈ পেলাই 5খন জিলা, 10খন চাব ডিভিজন আৰু ইয়াত 420টা VCDCত বসবাস কৰা আমাৰ 26টা জনগোষ্ঠী আৰু 35 লাখ জনসাধাৰণক আগুৱাই নিয়াৰ কাৰণে চৰকাৰী তৰফৰ পৰা বড়োলেণ্ড চৰকাৰখনে যিমান কাম কৰিব লগা আমি কৰি আছোঁ। আমাৰ মাজৰ পৰা হেৰাই যোৱা বিশ্বাস, আমাৰ মাজৰ পৰা হেৰাই যোৱা মৰম স্নেহ ঘূৰাই অনাৰ কাৰণে 26টা জনগোষ্ঠীৰ লগত হেপিনেছ মিছনৰ দ্বাৰা একেলগে আমি কাম আৰম্ভ কৰিছোঁ। আজি স্বতন্ত্ৰ ভাৰতত, আজি স্বাধীন ভাৰতত আমি মুক্ত মনেৰে জীয়াই থাকিব পাৰিব লাগিব। কোনো ভয় ভীত যাতে ইয়াতে নাথাকে, সকলো নিৰাপদ ভাবিব পাৰে, সকলো যাতে নিজৰ মনটো শুদ্ধ কৰি আগুৱাই যাব পাৰে, কোনো ভয় ভীত নোহোৱাকৈ সমাজৰ কাম কৰিব পাৰে, নিজৰ ব্যক্তিগত কাম কৰিব পাৰে, তেনেকুৱা এটা বড়োলেণ্ড গঢ়াৰ কাৰণে আমি কাম কৰি আছোঁ। স্বতন্ত্ৰতা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু কোকৰাঝাৰৰ সাংবাদিকসকলৰ জৰিয়তে আপোনালোকৰ চেনেলৰ যিসকল স্বত্বাধিকাৰ আছে আৰু মিডিয়া হাউচকো মই আজি আপোনালোকৰ চেনেলৰ যোগেদি এই দীঘলীয়া সময়ত 4ৰ্থ স্তম্ভ হিচাপে বাক স্বাধীনতাটো অক্ষুণ্ণ ৰখাৰ কাৰণে যিখিনি কাম কৰি আহিছে, ইয়াৰ কাৰণে আপোনালোককো মই ধন্যবাদ জনাইছোঁ। বড়োলেণ্ড জনতাৰ কাৰণে বহুতখিনি নতুন আঁচনি আমি ইতিমধ্যে ঘোষণা কৰিলোঁ। এটা হ'ল বড়োলেণ্ড হাউচ হোল্ড এমপ্লয়মেণ্ট গেৰেণ্টি প্ৰগ্ৰাম, য'ত দুখীয়া মানুহৰ কাৰণে এই প্ৰগ্ৰামটো আমি অহা 10 বছৰে চলাই লৈ যাম, যাতে বড়োলেণ্ডত কোনো দুখীয়া মানুহ থাকিব নোৱাৰে। বড়োলেণ্ডত ছ'চিয়েল ছিকিউৰিটিৰ কাৰণে ছ'চিয়েল ৰেজিষ্ট্ৰেশ্যন প্ৰগ্ৰাম আমি আনিছোঁ। আমাৰ দেশ বিদেশে আমাৰ অঞ্চলৰ কাম কৰিব যোৱা দুখীয়া মানুহবিলাকে, ল'ৰা ছোৱালীবিলাকে যাতে কিবা এটা অসুবিধা হ'লে আমি সহায় কৰিব পাৰোঁ। চাইল্ড ফ্ৰেণ্ডলি বড়োলেণ্ড, প্ৰত্যেকজন জন্ম পোৱা শিশুই যাতে শাৰীৰিকভাৱে, মানসিকভাৱে সকলো দিশৰ পৰাই সুস্থ হ'ব পাৰে, তেখেতসকলক সহায় কৰিব পাৰে। আৰু শিশুকালত চাইল্ড লেবাৰ, চাইল্ড ট্ৰাফিকিং
চাইল্ড নিউট্ৰিশ্যন, চাইল্ড এডুকেশ্যন এইবিলাকৰ কাৰণে কাম কৰাৰ কাৰণে ইতিমধ্যে প্ৰগ্ৰাম লঞ্চ কৰা হৈছে। ওমেন এম্পাৱাৰমেণ্ট প্ৰগ্ৰাম আমি লঞ্চ কৰিছোঁ আৰু লগতে 26টা জনগোষ্ঠীৰ কাৰণে যিটো হেপিনেছ মিছন ৰখা হৈছিলে এইটো নেক্সট লেভেলত লৈ যোৱাৰ কাৰণে আমি কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ইতিমধ্যে সৃষ্টি কৰিছোঁ আৰু লগতে সেই কমিউনিটিবিলাকে কোনো যাতে ভূমিৰ ক্ষেত্ৰত অসুবিধা নহয়, ভূমিৰ অধিকাৰ পোৱাত, সামাজিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ পোৱাৰ অসুবিধা নহয়, ইয়াৰ কাৰণে বড়োলেণ্ড চৰকাৰে বহুতখিনি আঁচনি প্ৰায় 26টা ফ্লেগশ্বিপ প্ৰগ্ৰাম আমি